বৰ্তমান কিডনিত ষ্ট'ন হোৱা এটা বহুত কমন প্ৰব্লেম হৈ পৰিছে। বিভিন্ন ষ্টাডিছত দেখা গৈছে যে 12% ইণ্ডিয়ানে কিডনি ষ্ট'নৰ প্ৰব্লেমত ভুগি আছে। আহাচোন আজি আমি জানো কিডনিত কেনেকৈ ষ্ট'ন হয় আৰু কিয় হয়। আমি চবে জানো কিডনি আমাৰ ব্লাড পিউৰিফাই কৰি ইউৰিন বাহিৰলৈ ওলাই দিয়ে আৰু কিডনিত বিভিন্ন প্ৰকাৰৰ মিনাৰেলছ থাকে, যেনে কেলছিয়াম অক্সেলেট, ইউৰিক এচিড। এইবিলাক মিনাৰেল ইউৰিনৰ লগত বাহিৰলৈ ওলাই আহে। কিন্তু বডিত যেতিয়া পৰ্যাপ্ত পৰিমাণৰ পানী নাথাকে তেতিয়া আমাৰ ইউৰিন বহুত কনচেনট্ৰেটেড হয় আৰু এই মিনাৰেলবিলাক ইউৰিনৰ লগত বাহিৰলৈ আহিব নোৱাৰে আৰু তাতে জমা হৈ লাহে লাহে ক্ৰিষ্টেল গঠন হয় আৰু এই ক্ৰিষ্টেলবিলাক বহুত দিনৰ মূৰত লাহে লাহে ষ্ট'নলৈ ৰূপান্তৰিত হয়। এনেকৈ আমাৰ কিডনিত ষ্ট'ন হোৱা দেখা যায়। আহাচোন এতিয়া আমি জানো কিডনিত কিয় ষ্ট'ন হয়। কিডনিত ষ্ট'ন হোৱা চবতকৈ গুৰুত্বপূৰ্ণ ৰিজন হ'ল পানী কমকৈ খোৱা। যদি আমি চুগাৰ বেছিকৈ খাওঁ, নিমখ বেছিকৈ খাওঁ, আনহেল্ডি ফুডবিলাক বেছিকৈ খাওঁ, তেতিয়া আমাৰ কিডনিত ষ্ট'ন হয়। যেতিয়া আমাৰ ৱেইট বাঢ়ে, অবেচিটি হয় আৰু শকত হৈ যাওঁ, তেতিয়া আমাৰ কিডনিত ষ্ট'ন হোৱা দেখা যায়। আৰু কাৰোবাৰ যদি জেনেটিক প্ৰব্লেম আছে, ফেমিলিত আগতে কাৰোবাৰ হৈছিল, তেনেহ'লে হোৱা দেখা যায়। যদি কোনোবা হঠাতে ক্ষীণাই যায়, তেতিয়া গম পাব যে কিডনিত ষ্ট'ন হোৱা ফৰ্ম হৈ আছে। কিডনিত ষ্ট'ন হোৱাৰ পৰা বাচিব খুজিলে আমি পানী বেছিকৈ খাব লাগিব আৰু পানীবিলাক ফিল্টাৰ হোৱা হ'ব লাগিব আৰু পাৰিলে অলপ ৱাক কৰিব, বডি মুভমেণ্ট কৰিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক, ফ'ল' এণ্ড শ্বেয়াৰ কৰি দিব।